Hey guys, এখনে হৈছে ফৰেষ্ট কি ঠাণ্ডা চোৱা মানুহ এটাও নাই আৰু ইমানে ঠাণ্ডা মানে জেগাডোখৰ আৰু ইমানে গছ-গছনি আছে বেলেগ দিহিং পাটকা যাব নালাগে ডিব্ৰুচৈখোৱা যাব নালাগে আমাৰ এইডোখৰতে আছে ডিব্ৰুগড় তোমালোকে আহিব পাৰা আৰু ধুনীয়া অফৰোডিং হৈ আছে যদি কাৰোবাৰ অফৰোডিং কৰাৰ ইচ্ছা আছে তেতিয়াহ'লে ইয়াত প্লিজ আহা বহুত হেভি অফৰোডিং মানে এডোখৰ ভাল লাগিলে তো অলপ দেৰি ৰখিলোঁ ইয়াতে আপোনালোকৰ জেগাডোখৰ দেখাওঁ বুলি তো আগলৈ যাম বুলি ভাবিছোঁ আগলৈ আৰু দেখুৱাই আছোঁ চাই থাকা তো এজন লগৰজন গৈ আছে তাৰ নেটৰ মেপখন চাইছে আগলৈ ক'ৰ ওলাব পাৰে নাজানো আগলৈ গ'লে আজিলৈকে অহা নাছিলোঁ ডিব্ৰুগড়ত আছিলোঁ আৰু জকাই ফৰেষ্টৰ মাজৰ পৰা কৈ আছোঁ এইটো ভিডিঅ' তো চাই থাকা ফৰেষ্টখন চোৱা কি ঠাণ্ডা কোনো নাই মানে কিবা এটা হ'ব লাগিলে ইয়াত কোনো ৰিস্ক নলয় আশা কৰোঁ ভিডিঅ'টো ভালেই হ'লে হয় তো চাই থাকা গোটেইখিনি দেখুৱাই আছোঁ আৰু অফৰোডিং দেখুৱাই আছোঁ চোৱা অফৰোডিং চোৱা তো ইয়াতে দেখিছেনে নাই দেখা নাজানো পুৰা বান্দৰ আছে ওপৰত পুৰা বান্দৰ আছে ভয় লাগিছে খেদিব পাৰে জলি চলা আকৌ বাইক চাইক এৰি পলাই দিম আকৌ বোলে এতিয়া জংঘলৰ মাজতে বহুত দেৰিলৈকে ৰখি আছোঁ ফটো চটো মাৰিছোঁ অফৰোডিং কৰিছোঁ এইপিনে দূৰ হ'ব নেকি বহুত দূৰ হ'ব এইটো ৰাস্তাত আছিলে মেইন ৰাস্তাটো কি কয় ঘূৰিটো নেকি আগলৈ এই সেইখন কিমান আগলৈ আছে জংঘলখন বহুত আছে আৰু 2 কিলোমিটাৰ হ'ব এই আপুনি যোনফালে আহিছে যে সেই ৰাস্তাটো হয় এইফালে মাৰি দিব দিছিলে বাওঁ চাইডে একদম সহায় খাট লাগালে ঘূৰিটো আৰু অলপ আগৰ পৰা চাই আহোঁ গ'ল তাৰপিছত ঘূৰি দিম থেংক ইউ দেই তো এইপিনে অকণমান আমি যোনপিনে যোৱা কথা আছিলে মানে দূৰ হ'বগৈ বুলি কৈছে তো তথাপিও জংঘলখন অলপ দেৰি চাই লওঁগৈ ফৰেষ্টখন একচুৱেলি আমাৰ অসমীয়া ভাষাত জংঘল বুলি কৈ দিছোঁ তো এতিয়া গৈ আছোঁ অলপ আগলৈ গৈ লওঁ আৰু জংঘলখন বহুত 2 কিলোমিটাৰমান আগলৈ আছে বুলি কৈছে এতিয়া প্ৰায় আমি 3 কিলোমিটাৰমান আহিলোঁৱেই তেল 4.5 মান হ'ব তো এতিয়া গৈ আছোঁ লগৰজন চলাই আছে মই খোজকাঢ়িছোঁ তো ডাবুল যাব নোৱাৰি বহুত মানে ফুল অফৰোডিং আৰু ইমান ডাঙৰ প্ৰকাণ্ড গছ আছে চওক না ইমান ডাঙৰ ইমান ওখ তো ভাগৰো লাগিছে অফৰোডিং খোজকাঢ়ি আহিবলগীয়া হৈছে আৰু এটা ডেষ্টিনেশ্যন আমাৰ যাবলৈ আছে প্ৰায় মোৰ বেটেৰীও শেষ হ'ব হ'ল তখন নেক্সট বেটেৰীটো লগাব লাগিব তো এতিয়া আগলৈ দেখিছেনে সেইখন জংঘলখন পূৰা সেইখন জংঘলখন দেখিছে এইখন পূৰা ইয়াৰ পৰা আৰু কমেও 5 কিলোমিটাৰমান জংঘলখন দীঘল আগতে বেছি আগলৈ নাযাওঁ আমাৰ 2টা ডেষ্টিনেশ্যন অলৰেডি বাকী আছেই তো তালৈ যাওঁ বুলি ভাবিছোঁ আৰু এটা ডাঙৰ কাহিনী এটা হ'ল মানে ভিডিঅ' শ্বুট লৈ আছিলোঁ তেতিয়া মানে জোকে কামুৰিলে 5টা জোক একেলগত ভৰিত লাগিলে তো 5টা জোক একেলগত লাগিলে আপোনালোকে দেখিছে চাওক এইটো দেখিছে তো এতিয়া আমি ফৰেষ্টখনৰ পৰা বাহিৰলৈ ওলালোঁ এতিয়া যাওঁ ৰাইট জেগাতে যাওঁ গাৰ্ডেনখন চাওঁ গাৰ্ডেনখনত অলপ দেৰি সোমাওঁ যদি খোলা আছে সোমাম নহ'লে ডাইৰেক্ট শৰাইঘাট যাম তো এইপিনে লেফ্ট ল'ব লাগিব এইখনেই গাৰ্ডেনখন এখন হ'ল বটানিকেল গাৰ্ডেন এইপিনৰ পৰা সোমাব পাৰিম জানো এইপিনৰ পৰা লগ আছে এইপিনে বন্ধ আছে তো চাওঁ আগৰ পিনে এটা ৰাস্তা আছে এইপিনৰ পৰা যদি সোমাব পাৰোঁ তেতিয়াহ'লে সোমাম নহ'লে ডাইৰেক্ট গুচি যাম আৰু এডোখৰতে বাইকখন ৰখাই লওঁ সোমাব পাৰি নে নোৱাৰি চাই লওঁ তলা লগোৱা আছে নেকি তলা লগোৱা আছে এইটো অফিচটো বটানিকেল গাৰ্ডেনৰ এতিয়া বন্ধ হৈ আছে চাগে আৰু ইয়াতে ফটো চটো মাৰিব পাৰি আৰু মাৰোঁ বুলি ক'লে ভিডিঅ' চিডিঅ' বনাব পাৰি তো এখন বন্ধ যিহেতু আমি এতিয়া ডাইৰেক্ট শৰাইঘাট যাওঁ তো চাই থাকা আগলৈ এতিয়া আমি শৰাইঘাটলৈ বুলি গৈ আছোঁ এনেকৈ চিধা গৈ আছোঁ আৰু জেগাবোৰ চোৱা চব পিনে গছ গছনি ৰাস্তাতে গছ গছনি আছে ভাল লাগিছে ঠাণ্ডা জেগা
পুনৰ সেউজীয়া আকৌ সেউজীয়া পালোঁ স্বাগত হে গাঁৱৰ পৰিৱেশলৈ আপোনালোকক স্বাগতম ভিডিঅ'টোৰ জৰিয়তে কি ধুনীয়া ধুনীয়া জেগা চাই থাকা অকল তোমালোকে চাই থাকিব লাগে আৰু মই আপোনালোকক দেখুৱাই থাকিব লাগে ধুনীয়া জেগা আমি আহি আছোঁ লাহে লাহে আপোনালোকে চাই থাকিব যদি ভিডিঅ'বোৰ ভাল লাগে লাইক এটা দিব যদি বেয়া লাগে ডিছলাইক এটা কৰি দিব চালিয়া এইফালে হৈছে শৰাইঘাট দলং जैसे बादलों की धूप सोने आए बस गई मेरे दिल में हो आके जैसे तारे हकीकत में चलने लगे आसमां में कदम ले लगे मिला जो तू বুঢ়ীদিহিং নহ'লে বুঢ়ীদিহিংখনে হয় I'm falling. Tell me why I'm falling. Oh, life's calling, but it's hard because I'm falling. I'm falling. Tell me why I'm falling. Oh, life's calling, but it's hard because I'm falling. হেল্ল' গাইছ তো ইয়াতে ফূৰ্তি অলপ কৰিলোঁ ফটো চটো মাৰিলোঁ জেগাডোখৰ চিনেমেটিক ল'লোঁ আপোনালোকক দেখুৱালোঁ তো এতিয়া ইয়াৰ পৰা ওলাই দিওঁ কিবা খাবলৈ বুলি আগলৈ এইটো আমাৰ পিছফালে ঘূৰি যাব লাগিব কিন্তু এতিয়া আমি আগলৈ যাম আৰু আগলৈ কি আছে চাই লওঁ যদি ধাবা চাবা আগত তিনিআলি এটা আছে বুলি গম পাওঁ তিনিআলিটোত ধাবা আছে তেতিয়াহ'লে ভাতটো তাতে খাই ল'ম তাৰপিছত নহ'লে তাৰপিছত ভাতটো খাই ঘূৰি আহিম আৰু আগলৈ একবাৰে গৈ থাকিলে মৰাণ পামগৈ তো এতিয়া মৰাণ নাযাওঁগৈ মৰাণ গ'লে দূৰ হৈ যাব আৰু মৰাণৰ তেনেকৈ কোনো ভাবি অহা নাই মৰাণ যাম বুলি তো এতিয়া আগলৈ গৈ আছোঁ ধন্যবাদ দুবাৰ থেংকছ আমাকে দিছে বুলি ক'ব পাৰি আজি এতিয়া আগলৈ যাওঁ কি ধুনীয়া জেগা এইপিনে চোৱা না ভিউটো কি চালিয়া লাগিছে বহুত চুপাৰ এতিয়া অকণমান পিক আপ যাওঁ বহুতো দেৰি হৈ গ'ল 4টামান বাজিব হ'ল 4টা কাৰণে গৈ লওঁ এইপিনে জেগাবোৰ প্ৰায় ধুনীয়া দেই ক'বলৈ গ'লে একদম চেক্সি জেগা এইপিনে আকৌ এখন দলং পালোঁ চাগে হওক ইয়াত এইখন এখন দলংচোন এইখন এখন দলং এইটো সুঁতি চাগে সেইখন নদীৰ সুঁতি এইটো চাইডে বৈ আহিছে এতিয়া ভিউ চোৱা সৰু ৰাস্তাৰ মাজত ধাননি পথাৰ দুইফালে এই ভিউ দেখো না কি চালিয়া এইপিনৰ পৰা আশা আছে এদিন মৰাণলৈ যাম বামুণবাৰী পিনে যাম এইপিনে এদিন আশা আছে এইটো যাম চিয়'ৰ তো কেতিয়া যাওঁ নাজানো কিন্তু যোৱাটো যাম এইটো ৰাস্তা পিনে এইপিনে যাম এদিন চিয়'ৰ ক'ত পাই নাজানো কিন্তু যামেই এইপিনে ৰাস্তাত খালি অকল এক্সামটো শেষ হৈ ল'ব লাগে 6th চেমৰ তাৰপিছত লাহে লাহে ঘূৰি ফুৰিম আৰু তো আপোনালোকে অকণমান সহায় কৰিব যাতে চেনেলটো আৰু অলপ ডাঙৰ হয় তথাপিও বহুতখিনি মৰম দিছে বাৰু কেইটামান ভিডিঅ'তে তো আশা কৰোঁ ছাবস্ক্ৰাইবটো কৰি দিয়ে যেন আৰু চেনেলটো যেতিয়া বাঢ়ি গৈ থাকিব মোৰ মনটো গৈ থাকিব যে আগুৱাই গৈ থাকিবলৈ তো আপোনালোকৰ অকল সেইটোৱে আশা কৰোঁ যাতে অকণমান মৰম দিয়ে বাকী ট্ৰাই কষ্ট কৰিছোঁ বহুতখিনি কষ্ট কৰিছোঁ বাৰু কি চালিয়া লাগিছে বে কেলে আহিলোঁ এনে আহিলোঁ ছোৱালীকেইজন ধুনীয়া লাগিছে ভিউ কি চালিয়া বাকীতো এনেই ভিডিঅ' কৰোঁ 1 ঘণ্টামান পাৰ হৈ যায় 1 hour 45 minutes হৈ যায় কিন্তু কাটি কুটি 12 মিনিটৰ কাৰণে বনাবলগীয়া হয় যাতে আপোনালোকে গোটেইখিনি নাচাই স্কিপ কৰি দিয়ে চাব
পালে ভাল লাগে। জেগাবোৰ দেখুৱাবলৈ বিচাৰোঁ, গোটেইখিনি দেখুৱাবলৈ গ'লেতো বহুত দেৰি হৈ যায়, সেইকাৰণে অকণমান কাটি কুটি গান চান মিলাই চিনেমেটিক মিলাই প্ৰায় 12 মিনিটমান হয়গৈ আৰু তাৰ মাজতে ভালখিনি দেখুৱাব বিচাৰোঁ। এনেইতো লাইভ চাব গ'লে বহুত দেৰি হৈ যায় বাৰু। এতিয়া আমি ওলাইছিলোঁ 12টা মানত, এতিয়া বৰ্তমান 4টামান বাজিলে। 3 ঘণ্টা যদি ভিডিঅ' দেখুৱাবলৈ হয় বহুত দেৰি হৈ যাব। সেইখন দলঙৰ ওপৰতে, নদীৰ ওপৰতে এখন দলং হয়নে? তো একেখন নদীৰ ওপৰতে অকণমান দূৰৰ ডিষ্টেঞ্চত আৰু এখন দলং, সেইখন হ'ল হৰেঘাট। এইখনৰ নাম কি নেজানো, এখন বনোৱা বেছি দেৰি হোৱা নাই চাগে। একেখন নদীয়ে হয়, বুঢ়ীজনী নদীয়ে হয়, ইয়াতে বালিখোৱাত সেইখনে নদী। খালি ৰাস্তাটো বাইপাছটো বনালে কিন্তু আৰু বহুত ডাঙৰকৈ বনাইছে এইটো। সেইখনতকৈ নামটো নাজানো নহয়, হৰিঘাটটো হ'ব লাগে। নহয় হৰিঘাট, এনেই নাম নিদিওঁ বাৰু, বেয়া হৈ যাব কেছ। আমি আনি ধৰি লৈছোঁ আৰু হৰিঘাট বুলিলে আমাৰ মতে। একেখন নদীৰ ওপৰতে দুটা জেগা, এইখন খালি অলপ মজবুতকৈ ৰ'বহে এখন হোৱাগৈ নাই চাগে, অলৰেডি বনোৱা আৰু অলপ কাম বাকী আছে। আজি বতৰটো কিন্তু ঢোকা নিদিলে দেই। ইন্দ্ৰ দেৱতাক থেংক ইউ এণ্ড লাভ ইউ দিলছে।